এই বিল্ডিংটো ব্ৰিটিছসকলে প্ৰথমে বনাইছিল আৰু পিছত মানে টিপু চুলতানে এই বিল্ডিংটো লৈ লৈছিল আৰু ইয়াৰ পৰা যুদ্ধ আৰম্ভ কৰিছিলে। ইয়াৰ পৰা মানে তো গাইসকল মানে এইফালেদি এনেকৈ নামি আহি কিনে আৰু এইখন হৈছে মেইন গেটখন। ইয়াতে এইফালে এটা গুফাৰ নিচিনা টাইপৰ আছে। কি হয় মই ইয়াৰ ভিতৰত যাবলৈ চেষ্টা কৰিম। মই অকলে হে গাইজ, ৱেলকাম বেক টু মাই চেনেল। নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক। আৰু আজিৰ ভিডিঅ'টো মানে বহুত বেলেগ ধৰণৰ ভিডিঅ'। এনেকুৱা এটা ভিডিঅ' প্ৰথমবাৰ কাৰণে বনাবলৈ মই চেষ্টা কৰিছোঁ। তো পাৰিছোঁ নে নোৱাৰিছোঁ ভিডিঅ'টো চালে গম পাব আপোনালোকে। তো কথাটো হ'ল কি, আপোনালোক ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত মই ক'ব লাগিব, আপোনালোকে নিশ্চয় নামটো শুনিছে বা অলপ চলপ জানিও চাগে, টিপু চুলতান। টিপু চুলতান নামৰ এজন ৰজা আছিল চাউথ ইণ্ডিয়ানত। তো তেখেতৰ বিষয়ে মই অলপমান কৈ দিছোঁ প্ৰথমত। চ' গাইজ, টিপু চুলতানৰ বিষয়ে জনাৰ আগত তেখেতৰ দেউতাকৰ বিষয়ে আমি জানিব লাগিব। টিপু চুলতানৰ দেউতাকৰ নাম আছিল হাইদাৰ আলী, আৰু হাইদাৰ আলী আছিল চাউথ ইণ্ডিয়ান কৰ্ণাটক মাইছৰ ৰজা। সেই সময়ৰ ৰজা আছিল হাইদাৰ আলী, আৰু হাইদাৰ আলী ডাঙৰ পুত্ৰ আছিল টিপু চুলতান। 1791 খ্ৰীষ্টাব্দৰ 10 নৱেম্বৰত বেংগলোৰত জন্ম লাভ কৰিছিল টিপু চুলতান। টিপু চুলতানৰ দেউতাক হাইদাৰ আলী যিহেতু এজন ৰজা আছিল, বহুত গুণী জ্ঞানী বুদ্ধিমান আছিল। লগতে তেখেতৰ শিক্ষা অৰ্হতা সিমান বেছি নাছিল যিমানখিনি থাকিব লাগিছিল। তো সেইটো কাৰণে হাইদাৰ আলীয়ে টিপু চুলতানক বহুত বেছি মানে জ্ঞান দিবলৈ চেষ্টা কৰিছিল, মানে পঢ়ুৱাইছিল, সকলো ক্ষেত্ৰত বহুত বেছি জ্ঞান দিয়াইছিল টিপু চুলতানক। আৰু ঠিক তেনেদৰে টিপু চুলতানে বহুত জ্ঞানী হৈ পৰিছিল খুব কম সময়ৰ ভিতৰত, যিহেতু বহুত ভাল মানে টিচাৰ মাতি কিনে তেখেতক ঘৰত জ্ঞান দিয়াইছিল, মানে পঢ়াইছিল আৰু। তাৰপিছত টিপু চুলতানে 15 বছৰ বয়সত দেউতাক হাইদাৰ আলীৰ লগত ফাৰ্ষ্ট মাইছো ৱাৰ 1766ত তেখেতে যুদ্ধ কৰিছিল। মাত্ৰ 15 বছৰ বয়সত যুদ্ধ কৰি তেখেতৰ দেউতাকৰ লগত ব্ৰিটিছক যুদ্ধৰ পৰা পৰাজয় কৰিছিল। আৰু তেতিয়াৰে পৰা টিপু চুলতানক গম পোৱা গৈছিল যে সি কেনেকুৱা ধৰণৰ এজন ল'ৰা হ'বগৈ। তাৰপিছৰে পৰা দ্বিতীয়খন যুদ্ধ যেতিয়া আৰম্ভ হ'ল, মাইছৰ ৱাৰ 1780ত আৰম্ভ হোৱা সেই যুদ্ধখনত পুনৰবাৰ যুদ্ধ কৰিলে। আৰু সেই যুদ্ধখনতে 1782ত হাইদাৰ আলী, টিপু চুলতানৰ দেউতাক হাইদাৰ আলীৰ মৃত্যু হয় ব্ৰিটিছৰ হাতত। তাৰপিছৰে পৰা টিপু চুলতানৰ দায়িত্বভাৰ বাঢ়িল, আৰু তেতিয়াৰ পৰা ৰজা হৈ গ'ল টিপু চুলতান। আৰু টিপু চুলতান এনেকুৱা এজন আছিল যাক কোৱা হয় টাইগাৰ অফ মাইছৰ, আপোনালোকে গুগলত চাব পাৰে। আৰু টিপু চুলতান সেইজনে আছিল যিজনে নেকি ৱৰ্ল্ডৰ প্ৰথম ৰকেট বোমা প্ৰস্তুত কৰিছিল, আৰু সেই ৰকেট বোমেৰে ব্ৰিটিছসকলক ধোঁৱা দেখুৱাইছিল। চ' গাইজ, মানে মই উপস্থিত আছোঁ সেই টিপু চুলতানে মানে বসবাস কৰা ফৰ্ট মানে হৈছে কিলা, দুৰ্গ, মানে যুদ্ধৰ সময়ত চাগে ইয়াতে আছিল। আৰু সিহঁতৰ মানে যোনবিলাক অস্ত্ৰ শস্ত্ৰবিলাক মানে ইয়াতে জমা কৰি ৰখা হৈছিল। আৰু সেনেকুৱা এটা ফৰ্টত মই উপস্থিত হৈছোঁ, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, য'ত নেকি টিপু চুলতানে যুদ্ধৰ কাৰণে ইয়াতে আছিলেহি। আৰু তো আপোনালোকক প্ৰথমে দেখুৱাবলৈ চেষ্টা কৰিম। এইটোৱে হৈছে এইটো ফৰ্ট। এই দুৰ্গটোৰ পৰাই যুদ্ধ কৰিছিল সেই সময়ত, যি সময়ত নেকি ব্ৰিটিছে আক্ৰমণ কৰিছিল ভাৰতৰ ওপৰত, আৰু ইয়াৰ পৰাই যুদ্ধ কৰিছিল। এই ঘৰটোৰ পৰাই যুদ্ধৰ মেইন মানে। আৰু এই বিল্ডিংটোৰ তলেদি এটা ৰাস্তা আছে, মানে টাৰ্নেল আছে, যিটো নেকি গৈ কিনে ইয়াৰ পৰা বেংগলোৰত ওলাব পাৰিছিল। যিহেতু তেখেতৰ ৰাজমহল বেংগলোৰত আছিল, বেংগলোৰ ৰজা, মানে চাউথ ইণ্ডিয়াৰ মেইনকৈ বেংগলোৰ আছিল, কৰ্ণাটক বেংগলোৰ। তো ইয়াৰ পৰা এই কেৰেলাৰ পৰা সোমাই কিনে তলে গৈ কিনে বেংগলোৰত ওলাব পৰা ৰাস্তা এতিয়াও আছে, কিন্তু সেইবিলাক বন্ধ। সেইসকলত ব্যৱহাৰ কৰিছিল ৰজাসকলে, টিপু চুলতানে। তো এইবিলাকৰ পৰা বোমা ফুটাইছিল, মানে সকলোবিলাক ইয়াৰ পৰা হৈছিল আৰু। তো গাইজ, মানে ইয়াৰ ভিতৰত মই যাবলৈ চেষ্টা কৰিম, ইয়াৰ ভিতৰত সোমাই যাব পাৰে। তো ইয়াত প্ৰথমে এইফালেদি ওপৰলৈ যায়। এইবিলাক টাইলছ চাগে সেই তেতিয়া দিনতে লগোৱা নে পিছত লগাই দিয়া নাজানো। চ' গাইজ, মই এতিয়া বৰ্তমান উপস্থিত আছোঁ সেইখিনি যোনখিনি ঠাইত নেকি সেই সময়ত 1700 খ্ৰীষ্টাব্দত ইয়াত যুদ্ধ কৰিছিল। ইয়াৰ পৰাই ব্ৰিটিছসকলক পৰাজয় কৰিছিল, ইয়াৰ পৰাই ব্ৰিটিছসকলক ধোঁৱা দেখুৱাইছিল ৰজা টিপু চুলতান তেখেতৰ সৈন্যবাহিনীয়ে। তো ইয়াত
আহি কিনে সেনেকুৱা এটা ফিল লাগিছে মানে যুদ্ধ কৰা আৰু এই গোটেই ঘৰ বুলি কৈছোঁ মই, এইটো ঘৰ যিহেতু ঘৰ বুলি নকয় বাৰু, ইমানেই মজবুত, এই ৱালবিলাক মানে ইমানেই মজবুত নহয়, বম দিও মানে হিলাব নোৱাৰিলেহেঁতেন, ইমান হেভি মানে। আৰু বাটবিলাক দেখিছে নহয়, এইবিলাকেদি মানে বম পঠিয়াইছিল, মানে বৰটোপ যোগেদি বম পঠিয়াইছিল, মানে বম বিস্ফোৰণ কৰিছিল আৰু লগতে ইয়াৰ পৰাই যুদ্ধ বোমা মানে গোটেইবিলাক মানে চব মানে এইটো ঘৰৰ পৰা হৈছিল, লগতে ইয়াৰ পৰা এই ঘৰটোৰ ভিতৰৰ পৰা গৈ মেলি মানে একেবাৰে বেংগলোৰ ওলাব পাৰিছিল, অস্ত্ৰ শস্ত্ৰবিলাক অনা নিয়া কৰিছিল আৰু ইয়াতে জমা কৰিছিল আৰু ইয়াৰ পৰাই যুদ্ধ কৰিছিল। এইখন হৈছে এইটো হৈছে ৰাস্তা, এইটো উঠাব পাৰে, এইফালেদি সোমাই কিনে মানে বেংগলোৰ ওলাইছিলেগৈ, কিন্তু সেইটো বন্ধ আছে বাৰু। আৰু ইয়াত এটা নাদৰ কতে কিবা এটা আছে, ইয়াত গোটেই বটল চটল পেলাই থৈছে, লেতেৰা কৰিছে মানে, পানী নাই তেনেকৈ, বহুত দ কিন্তু এই বস্তুটো। আৰু এইফালেদি চাওকচোন আপোনালোকে কেনেকুৱা আছিলে এইটো দুৰ্গটো, কিলা, ফৰ্ট, ইংলিছত ফৰ্ট বুলি কোৱা হয়। তো গাইসকল মানে এইফালেদি এনেকৈ নামি আহি কিনে, আৰু এইখন হৈছে মেইন গেটখন। ইয়াতে এইফালে এটা গুফাৰ নিচিনা টাইপৰ আছে, কি হয় মই ইয়াৰ ভিতৰত যাবলৈ চেষ্টা কৰিম, মই অকলে আহিছোঁ বাৰু, হ'লেও সোমাই চাওঁ এবাৰ কিবা আছে ইয়াত। চ' গাইজ মানে এইটো এটা ৰুম টাইপৰ হয়, এইটো এটা এনেকুৱা ৰুম টাইপৰ হয়, ইয়াত চাগে কিবা বস্তু অস্ত্ৰ শস্ত্ৰ যোগান ধৰি থৈছিল গতিকে লাগিছে। তো গাইজ আপোনালোকে দেখিলে এইটো এনেকুৱা, ইয়াৰ ভিতৰত যোনে যোনে যিটি সময় লিখি থৈছে, আৰগাৰ গৰম। চ' গাইজ সিফালে সোমাই চালোঁ, এইটো এটা মানে এনেকুৱাই আৰু ইয়াৰ তলত যাব পাৰে। চ' গাইজ ইয়ালৈ মই অকলে আহিছোঁ চাইকেলত। তো মানে এই বস্তুটো ক'ত আছে, কেৰেলাৰ এৰ্ণাকুলম জিলাৰ পাল্লিপুৰাম, য'ত নেকি মই কাম কৰোঁ, সেই গাঁওখনতে পৰা এখন বেলেগ গাঁৱত 3 কিলোমিটাৰ ৰাস্তাত মই সেইকাৰণে অকলে আহি থাকোঁ মানে ইয়ালৈ, কিন্তু ভালদৰে জনা নাছিলোঁ যে ইয়াত এনেকুৱা এটা বস্তু আছে। কিনাৰতে এখন থানা আছে, এইখন থানা এখন লাগি আছে ইয়াতে। তো ইয়াতে এটা ভিডিঅ'বিলাক আজিলৈকে বনোৱাই নাই, ফাৰ্ষ্ট এনেকুৱা এটা ভিডিঅ' বনাইছোঁ, যিটো ভিডিঅ' নেকি খাটাৰা আৰু। এটা মানে পুখুৰী আছে, পুখুৰীটো চাগে সেই তেতিয়া দিনৰ নিচিনা লাগিছে। পুখুৰীটো বাৰু বহুত লেতেৰা হৈ আছে, মানে গোটেই গছ আছেতো, এইবিলাক গছৰ পাত পৰে। আৰু এখন হৈছে এখন পুলিচ থানা, সেইবিলাক আপোনালোকে দেখিছে ভাঙা চিঙা গাড়ী পৰি আছে, আৰু থানাখনৰ বেক চাইডতে এই ফৰ্টটো আছে মানে। চ' গাইজ এফালে ইয়াত এখন বেনাৰ লাগি আছে ইয়াৰ বিষয়ে, এই পাল্লিপুৰাম ফৰ্টটোৰ বিষয়ে। আৰু এইফালে দেখিব পাইছে আপোনালোকে, এখন হৈছে নদী, নদীখন এই কিনাৰতে গৈ সাগৰত লাগিছেগৈ। আচলতে এইফালে তলা লগা দিছে, মই যাব নোৱাৰোঁ, নাযাওঁ বাৰু। এইফালে যাব পৰা ৰাস্তা এটা আছে, ভাঙা আছে মানে, এইফালে যায় চাগে। তো মানে কথাটো হ'ল কি, যিহেতু সাগৰৰ ফালৰ পৰাই মানে ব্ৰিটিছসকল আহিছিলে আৰু যুদ্ধবিলাক সাগৰত প্ৰায় হৈছিলে ন সেই তাহানি দিনতে। তো এইফালেদি মানে যাবৰ কাৰণে ইয়াতে এইটো বনোৱা হৈছিল, এই ফৰ্টটো। এই বিল্ডিংটো ব্ৰিটিছসকলে প্ৰথমে বনাইছিল, আৰু পিছত মানে টিপু চুলতানে এই বিল্ডিংটো লৈ লৈছিলে, আৰু ইয়াৰ পৰা যুদ্ধ আৰম্ভ কৰিছিলে। ইয়াৰ পৰাই মানে সমগ্ৰ যুদ্ধ মানে যোনবিলাক ইয়াত হৈছিলে যুদ্ধ, ইয়াৰ পৰাই যুদ্ধবিলাক কৰিছিল। তো অকণমান কথা জানিবলৈ চেষ্টা কৰিলোঁ, এই এজন খুৰা আছিলে ইয়াতে, সেইজন আপোনালোকে দেখিব পাৰিছে, তেখেতৰ পৰা। চ' গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব। প্ৰথমবাৰ কাৰণে এনেকুৱা এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিলোঁ, আপোনালোকক মানে ক'বলৈ চেষ্টা কৰিলোঁ যে এটা ফৰ্ট ইয়াতে আছিল, টিপু চুলতান যুদ্ধ কৰিছিল ব্ৰিটিছৰ লগত, ইয়াৰ পৰাই যুদ্ধ কৰিছিল সেই সময়ত, যি সময়ত নেকি ৱাৰ চলিছিল ৱৰ্ল্ড। তো সেই আপোনালোকে কেনেকুৱা পালে মই ক'ব নোৱাৰিম, আপোনালোকে যদি ভাল পাইছে ভালেই বাৰু, চেষ্টাহে কৰিছোঁ, মই সিমান ভালকৈ ক'বলৈ মই পৰা নাই, মই নিজে গম পাইছোঁ বাৰু, হ'লেও মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ। দিছ ইজ ফৰ্ট বুলি কোৱা হয় ইয়াক। তো আজিলৈ ইয়াৰ পৰা বাই বাই, নেক্সট এটা আকৌ নতুন ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ।